Hi everyone. মোৰ যদি পেজখন নতুনকৈ চাই আছে তেনেহলে ফলো এটা কৰি দিব আৰু লগতে লাইক এটা কৰি দিব ভিডিঅ'টিত মই আজি লৈছো আপোনালোকৰ কাৰণে এটা ইনফৰমেশন আপোনালোকে যদি লং ভিডিঅ শেয়াৰ কৰে তেনেহলে আপোনালোকৰ ভিডিঅ'টো যদি কাট হৈ যায় পাৰ্ট হিচাপত মানে পাৰ্ট কে 30 সেকেন্ড 30 যদি ভাগ হৈ যায় তেনেহলে আপোনালোকে এই ট্ৰিক্সটো চাব পাৰে মই স্ক্ৰিনশ্বটৰ সহায়ত দেখুৱাই দিছো প্ৰথমতে মোৰো এনেকুৱা হৈছিল এতিয়া মোৰ নহয় যেহেতু মই জানিছো কেনেকৈ কৰিব লাগে আপোনালোককো ভাবিলো শিকাই দিও এই কাৰণে ভিডিঅ'টি লৈ আহিছো গতিকে শেষলৈকে ভিডিঅ'টি চাওক আশা কৰো ভিডিঅ'টি ভাল পাব বলক তেনেহলে ভিডিঅ'টি ষ্টাৰ্ট কৰো এয়া ফেসবুকটো খুলি ললো খুলি লৈ আপোনালোকে পোষ্ট কৰিব যেটো পোষ্ট কৰিম বুলি ভাবে পোষ্টটো কৰি দিব কোনটো ভিডিঅ' দিয়ে মই 1 মিনিট 45 সেকেন্ডৰ ভিডিঅ' এটা দিছো যেটো এটো কাট হৈ যাব যেটো 1 মিনিটৰ ওপৰত ভিডিঅ' 1 মিনিট হলে আপোনালোকৰ কাট হৈ না যায় 1 মিনিটৰ ওপৰত হলে কাট হৈ যাব বাকিখিনি আপোনালোকে জানেই এইখিনি ভিডিঅ' কেনেকৈ আপলোড কৰে গুটেখিনি আপলোড কৰাৰ খিনি মই কৈ থাকা নাই আৰু এয়া চাওকচোন ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম your ভিডিঅ' এইটো আপোনালোকে অফ কৰি দিব যদি অন হৈ আছে অন থাকিলে আপোনালোকৰ পাৰ্ট হৈ যাব লিখা আছে 90 সেকেন্ডৰ ওপৰত হলে মই 1 মিনিট বুলি কলো মোৰ যেটো 90 সেকেন্ডৰ ওপৰতে হয় সেই কাৰণে মই ভিডিঅ'টো অফ কৰি দিলো অফ কৰি সেভ টিপি পেলাই শেয়াৰ কৰি দিলো এনেদৰে আপোনালোকেও শেয়াৰ কৰিব তেতিয়া আপোনালোকৰ লং ভিডিঅ' বিলাক কাট হৈ না যাব এনেকৈ ট্ৰাই কৰি মোক কমেন্টত জনাব আপোনালোকৰ সাকসেস হৈছে নে নাই মোৰ কিন্তু হৈছে সেই কাৰণে আপোনালোককো জনাই দিলো আজিলৈ আহিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই